চিকতা কিবা এটা খাব মন গৈছে হেৰি পইচা আছে লগত? নাই হে তেনেহ'লে ক'ৰ পৰা খাবি? দোকানত মোক চাই বস্তু নিদিয়ে নহয়, পইচা দিব লাগিব। মই দোকানৰ বস্তুৰ কথা কোৱা নাই, গছৰ কথা কৈছো। গছৰ ফল খাবলেতো পইচা দিব নালাগে। হয়, কিন্তু গছডালতো চৰকাৰী নহয়, মানুহৰ ঘৰৰে। গ'লে খেদে দেখোন। হে ভগৱান, কি লীলা! সৰু ল'ৰাটো ভোকত থাকিব লাগিব নে? আমাৰ দেউতাও যদি সৰু থাকোঁতে আম জামৰ গছৰ পুলি পুতি থলাক হয়, মই বেলেগত খাব যাব নালাগিল হয়। ঠিকে কৈছা, আমাৰো। মোৰ কিন্তু বহুত খাব মন যায় আছে হাপা, যাওঁ ব'ল ক'বাত। জয় বিচাৰি যাওঁ ব'লা। হে মোহন, সেই ঘৰ মানুহৰ আম আছে, যাবি নেকি? টেঙা বস্তু খাব মন নাই, কিবা মিঠা খাবলৈ মন আছে। মিঠা বস্তু ক'ত পাম? জাম লেচুৰ গছ নাই আমাৰ ইয়াত? এই মণিকণহঁতৰ আছে কিজানি লেচুৰ গাছ, ব'ল তাত। ব'ল ব'ল। কিন্তু সিহঁতৰ ঘৰত কুকুৰ আছে। চাই ল'ম যা। ইমান লাগিছে। তাকেইতো, পাততকৈ লেচু বেছি দেখোন। মন নভৰালৈকে খাবা। ৰ মনে মনে বাৰান্দাত দেখা নাই কি শুই আছে সেইটো? মই বাছত দেখাই নাছিলো। সি থাকিলে কেনেকে খাবি? কিবা ভাবিব লাগিব ৰ। আইডিয়া, মই কুকুৰটোক হাতীডাল খাব দিওঁ, সি ব্যস্ত হৈ থাকিব। তেতিয়া আমি লেচু পাৰি খাব পাৰিম। যা। মই নাজানো কি, মোক কুকুৰক বৰ ভয় লাগে, কামুৰিবও পাৰে। তুমি যোৱা। সি মোৰ কিবা লগৰ নেকি মোক যে নাকামুৰিব? পাপা, মই তোমাক বহুত সাহসী বুলি ভাবিছিলো। তোমাৰো মানে বুকুত দিলটো নাই। বেলেগ গাঁৱৰ কুকুৰ হ'লে মই গ'লো হয়, কিন্তু সেইটো কুকুৰক নাচানা, কিনা কুকুৰ, কেনে বাঘৰ নিচিনা ডাঙৰ। দোস্ত, কিবা খাব লাগিলে কামোৰ খাবই লাগিব। দে টচ কৰ, যোনে হাৰিব তেওঁ যাব লাগিব। দে। খুচুৰা পইচা আছে? নাই মোৰ লগত নাই। কি ভিখাৰী মানুহৰ লগত থাকোৱে মই। দে, যোনে বেছি জঁপিয়াব পাৰে তেওঁ জয় হ'ব। 1 2 3 গো। হে তই হাৰিলি। চিটিং। যা এতিয়া যা। যা, ভয় নকৰিবি। হাই কিবা নাম তোৰ? ৰকি, চিকু, লিকু, হাতদি আনিছো। এডাল হাতদি খাবি, মোৰ হাতদি নাখাবি। উঠিছে ৰ। ঐ ভোলা, কাষৰ ফালে লৈ যা, কাষৰ ফালে। এইফালে শান্তি ভোকে নাথাকিবি, ইয়াত বহি খাই থাক। দে খাই থাকবি দে, আমি আছো দে ইয়াতে, একো কৰা নাই। ঐ মোহন, যা জল্দি পাৰ, লেচু পাৰ। তৌ আহ। মোৰ বিহনে মানে একো কৰিবই নোৱাৰে। ঐ চিকতা, কিহেদি পাৰো? পাৰিবলৈ কিবা বাঁহ চাহ বিচাৰা। পাইছো ৰ এডাল। দে কুকুৰটোৰ খোৱা হ'লে। পৰা। হেৎ চালা। ঐ ভোলা, তই বটাল। পৰিবতো দি। সৰিছে। আৰু সৰিব ৰ। ঐ জিন, থকে সৰিছে যেন। ঐ ভোলা, কি চাই আছা? উঠা। জল্দি উঠা। ইমান লেচু আমি মনালৈ আহিব লাগিছিল। ঐ জিন, আজি পেট ভৰাই খামো যে। ঐ তহঁতৰ কোনে লেচু পাৰিব দিছে তহঁতক? আমাক হিমন্ত বিশ্ব শৰ্মাই পাৰিব দিছে। পলা। ক'ত পলালি? ৰখ। তোমালোকক মই চাই ল'ম পিছত। আৰু এইটো কি কুকুৰা? মই ইয়াক পহৰা দিব আনিছিলো, ই খাই আছে আৰামছে ইয়াত। আজিৰ পৰা তোৰ মাংস খোৱা বন্ধ। আজি বেয়া পাইছিলো মোহন, আমি ঘৰত মানুহ আছিল বুলি গমেই পোৱা নাছিলো। সেইকাৰণে মোৰ লগত থাকিবি, মালামাল কৰি দিম। তই মাল বেলেগ, কিন্তু তোৰ লগতে থাকিব লাগিব। এতিয়া খাওঁ দে। দে। আৰে মোহন, ব'লা, তহঁতে ইমান লেচু কৰবা আনিছা? আমাকো দিবানে খাবা? মিঠাই বনোৱাই নাই, মাখি পৰিলে। এনেকে কিয় কোৱা? আমাকো দিবি। আমি জানো আমাৰ কিমান কষ্ট হৈছে আমকেইটা পাৰান্তে। কুকুৰে খেদিছিল আমাক, ভোলাকতো 2বাৰ কামুৰিছো। হয় নেকি? যা নিজে পাৰি থাকে যা। এই মোহনে খোৱা বস্তু বেলেগৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে। তোমালোক ইয়াত আছা, মই তোমালোকক বিচাৰি আছিলো।
ডিম্পি অকলে আজিৰ পৰা আকৌ জানানে তুমি আমাক বাঘে খেদিছিল গলাকটো এবাৰ কামুৰিছেও ই মানে মোক মাৰিহে এৰিব। কিয় নিদিম ইমানবোৰ আৰু আমি অকলে খাব পাৰিম নে তোমাকো খুৱাম সেইটোতো আৰু সকলোৱে কয় মোহন এয়া মানে কি ছোৱালী সোধাৰ কাৰণে খাব দিবা, আমি ল'ৰাৰ কাৰণে আমাক নিদিয়ে। তোমালোক এতিয়ালৈ যোৱাই নাই যোৱা আমি খাব লাগে না কৈ থেংকি যাওঁ, আমি নিজে পাৰি খাম যাওঁ। এই ছোৱালী দেখি আমাক নামাতে। তুমি কিয় থিয় হৈ আছা বহা না লোৱা আম যাম যি খোৱা মোক ক'লে হ'ল মোহন ইয়াত ময়ো আছো। তোক বেজি দিব লাগিব আৰু কুকুৰে কামুৰিছে নে মোক কেতিয়া কুকুৰে কামুৰিলা মই নিজে নাজানো। ইমানে বহুত পাহাৰা হৈছে দে আজিকালি বাদাম খোৱা কৰিবি দেই এতিয়া কথা বাদ দিয়া লিচু খোৱা আৰু কোনোবা আহিলে আৰু খুজিব